আজি ছ'চিয়েল মিডিয়াত মই 2 দিনৰ পৰা এটা নিউজ চাই আছোঁ যে মোৰ বিৰুদ্ধে কিবা বেয়া অপপ্ৰচাৰ চলাইছে। তো আজি মই ক'ব বিচাৰোঁ এই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে যে প্ৰপাৰলি এইটো ভুৱা আৰু মিছা পাউজ কৰোঁতে সঁচা কথা। এই যে ছোৱালীৰ লগত মোৰ ফেচবুকত কথা হৈছিল, কথা হোৱাৰ পিছত ইয়াৰ লগত নাম্বাৰ এক্সচেঞ্জ হৈছিল, কথা চথা হৈছিল। তো ই মোৰ পৰা ইয়াৰ ভণ্টি আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মোৰ পৰা হেল্প বিচাৰিছিল। মই হেল্প কৰিছোঁ, যথেষ্ট হেল্প কৰিছোঁ। কৰাৰ পিছত মই চালোঁ যে ইয়াৰ লগত কোনো ধৰণৰ মানে বেয়া আচৰণ ব্যৱহাৰ আমাৰ নাছিল। তথাপিও আজি নিউজত মানে কিবা কিবি কৈ আছে, ছ'চিয়েল মিডিয়াত কিবা কিবি কৈ আছে পাউজ কৰোঁতে। তো কি হ'ল, ইহঁতৰ লগত এই প্ৰিয়া কৰ্মকাৰৰ মা দেউতা আৰু মোৰ মা দেউতা, ইহঁতে ঘৰত এই প্ৰিয়া কৰ্মকাৰৰ লগত মোৰ লগত বিয়াৰ আলোচনা চলাইছিল। তো চলোৱাৰ ক্ষেত্ৰত বিয়াৰ আলোচনা চলি আছিল। তেতিয়া ইয়াৰ বহুত ধৰণৰ মানে কথা আমি গম পালোঁ বা কিবা কিবি হ'লে। তো হোৱাৰ পিছত এই ছোৱালীজনীয়ে নিজে ক'লে যে মোক মেছেজ কল কৰিব নালাগে, মোৰ লগত কোনো ৰিলেশ্যন নাই। এইখিনি কথা কোৱাৰ পিছত আমাৰ লগত কোনো ৰিলেশ্যন আৰু নাই। কিন্তু হঠাৎকৈ মই চালোঁ নিউজত এনেকুৱাকৈ বেয়া অপপ্ৰচাৰ, বদনাম কৰাৰ চেষ্টা কৰি আছে। এইটো প্ৰপাৰলি ৰাজনীতিৰ মূৰত লৈ গৈ আছে। এইটো আমাৰ BPF দলৰ লগত কোনো জড়িত নাই। এইটো আমাৰ ব্যক্তিগত এটা কথা আছিল। এই কেইজনমান অপজিশ্যন ল'ৰাই ইয়াক কনভাৰ্ট কৰি পিনে, ইয়াৰ লগত কথা পাতি পিনে ইয়াক ৰাজনীতি অস্ত্ৰ হিচাপে ইউজ কৰিব বিচাৰি আছে। মই এটাই কথা ক'ব বিচাৰোঁ, ইয়াত তাত যিহেতু ছোৱালীজনীয়ে অলৰেডি কেছ দিছে নাকি এইখিনি কথা শুনিছোঁ, আৰু ময়ো অলৰেডি কেছ দিছোঁ। আৰু ছ'চিয়েল মিডিয়াত বহুত বেয়াকৈ মোৰ নামত লিখিছিল ছোৱালীজনীয়ে, এইখিনিও আমি অলৰেডি কেছ দিয়া হৈছে। তো এতিয়া আইনগতভাৱে গোটেইখিনি ব্যৱস্থা ল'ব। যদি মই দোষী, মোক শাস্তি দিয়ক, মোৰ কোনো বাধা নাই। কিন্তু যোনে দোষী, যোনে এনেকুৱা অপপ্ৰচাৰ চলাইছে বা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে, মই বিচাৰোঁ যে এনেকুৱা কৰিব নালাগে, ৰাজনীতি মূৰত লৈ যাব নালাগে। আইন আছে, আইনৰ ওপৰত বিশ্বাস আছে মোৰ। সদায় আইনে ভাল ডিচিশ্যন ল'ব আৰু মই আইনৰ ওপৰত আশাবাদী। এতিয়া ময়ো কেছ দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। এতিয়া আমি কেছ দিম আৰু নাই, এনেকুৱা কোনো অবৈধ সম্পৰ্ক নাই। ইয়াৰ মা দেউতাই ইয়াৰ ভণ্টিৰ কাৰণে গোসাইগাঁৱত ইণ্টাৰ্ণশ্বিপ কৰাৰ কাৰণে আহিছিল। তেতিয়া মই যথেষ্ট সহায় কৰিছিলোঁ। তাৰপিছত ইয়াৰ মোৰ মা দেউতাৰ লগত মানে মোৰ লগত বিয়া দিয়াৰ কাৰণে আলোচনা কৰিছিল, যে বিয়া যদি হয় তেনেকুৱা আলোচনা কৰিছিল। কৰাৰ পিছত কাৰণবশতঃ বহুত তথ্য আছে মোৰ হাতত, এইগিলা আমি কোৰ্টত দেখাম। যিহেতু ছোৱালী মানুহ, মই বেছিকৈ ক'ব নিবিচাৰোঁ। আৰু যিহেতু কেছ নিয়া হৈছে, এইটো কোৰ্টতে আমি চাম বা তাতেই আমি চাবিত কৰিম। এতিয়া আমি ছোৱালীৰ কাৰণে আমি বেছি কথা নকওঁ। তোমাক যে ইয়াৰ কাৰণটো হ'ল, ইয়াৰ মানে মই আগতে ক'লোঁ, অলপ স্পীক কৰোঁ, তাৰ বেলেগ ল'ৰাৰ লগত মানে ৰিলেশ্যন আছিল। এইখিনি কথা আমি গম পাইছোঁ আৰু ইয়াৰো তথ্য আছে মোৰ হাতত। তো এইকাৰণে মই ইয়াৰ তাত কোৱেশ্যন সুধিছিলোঁ যে কিয় মানে এনেকুৱা কি বেপাৰ। তো তেতিয়া কৈছিল যে ইমান অবজেকশ্যন আছে যদি মোৰ লগত কথা পাতিব নালাগে, মোৰ লগত ৰিলেশ্যনত থাকিব নালাগে। এইখিনিও তথ্য আছে মোৰ তাত। ছোৱালীজনীৰ লগত মোৰ ফেচবুকেৰে চিনাকি হৈছিল। ফেচবুকতে কথা কৈছোঁ। কথা কোৱাৰ পিছত নাম্বাৰ এক্সচেঞ্জ হৈছিল। হোৱাৰ পিছত মোৰ পৰা ইয়াৰ ভণ্টিৰ কাৰণে ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমাৰ গোসাইগাঁৱত আহিছিল আৰু এইখিনিত মই সহায় কৰিছিলোঁ। তেতিয়া ইয়াৰ মা দেউতা সকলোৱে, মা দেউতা, ইয়াৰ ভণ্টি সকলোৱে ইয়াতে আহিছিল। আহি পিনে ইয়াত ইণ্টাৰ্ণশ্বিপ কৰিছিল, এইখিনি মই সহায় কৰিছিলোঁ।